আঘোণ মানে নহয় জানো এটা সোণবৰণীয়া সপোন। আঘোণৰ সোণালী পথাৰতে কবিয়ে সেউতীক এবাৰ চাবলৈ হোৱা নাছিল জানো ব্যাকুল। আঘোণে সুখ আনে, আঘোণে মনক সমৃদ্ধি দিয়ে। এই সোণালী আঘোণৰে এটা ধুনীয়া আবেলিৰ কথা। কবিয়ে সেউতীৰ প্ৰেমত পৰাৰ দৰে ময়ো পৰিছিলোঁ প্ৰেমত আঘোণমহীয়া আবেলিৰ। আকাশৰ কপাল উকা কৰি ৰঙা ফুট মাৰ যোৱাৰ বেলা, তেতিয়াৰ আকাশখন মোৰ খুবেই নিজৰ, য'ত সৰকে হুমুনিয়াবোৰ। এই আবেলিবোৰৰ বুকুতে বোৱাই দিওঁ মনত ঢল বন্ধা কথাবোৰ।